আপোনালোক সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি মোৰ ফেক্টৰীতে মই যোনটো জেগাত কাম কৰি থাকোঁ এইটো কোম্পানীতে আজি জব লোডিং কৰি আছে, ইমান 8 মিলিয়নৰ জব। কিন্তু আপোনালোকক আজি যেনেকৈ লোডিং কৰা হয় একচুৱেলি ষ্ট্ৰাকচাৰটোতো মই নেদেখুৱালোঁ, কিন্তু যদিও মই আজি এই লোডিং কেনেকৈ কৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব নিশ্চয়কৈ। ভাল লাগিলে নিশ্চয় কমেণ্ট আৰু লাইক কৰিব নিশ্চয়কৈ। হয়, চোৱা সেয়া দুখন আইড্ৰা আছে ইয়াতে, আৰু এটা ইটো মূৰত কেৰেন লাগি আছে। চোৱা কোম্পানীত এনেকুৱাই লোডিং কৰা হয়। মই চাৰিওফালে দেখুৱাম বাৰু। চোৱা দুখন আইড্ৰা আৰু এখন কেৰেন। মই ৱেটটো জনাই আছোঁ বাৰু, ইমান আছে ইয়াতে। ৱেট কেইটন আছে ইয়াতে? 45 টনমান আছে কিজানি। হয়, মই ড্ৰয়িং চাব লাগিব। হয়, চোৱা কেনেকৈ লোডিং কৰে, হেণ্ডলিং মই কৰি দিম। চোৱা ইয়াতে কেৰেন লাগি আছে। এইটো 45 টনৰ কেৰেন কিবা জব হয়। এইটো এতিয়া এই দিল্লী কাহ যা ৰহা था পানীপত। হয়, নিশ্চয় পানীপতলৈ গৈ আছে দিল্লীলৈ। আৰু এটা নেক্সট যোৱা মাহত এনেকুৱা এটা আৰু জব পঠিয়ালোঁ। আৰু এতিয়া এইটো একচুৱেলি পিয়ৰ ফাৰ্মিক্স হয়। ইয়াতে ব্ৰইলাৰ বনোৱা হয়। ইয়াতে বহুত নানা ধৰণৰ কাৰখানাত ইউজ কৰা হয় এইটো। চোৱা সেইয়াৰ তলত সোমাই গ'ল অলৰেডি, লোডিং কৰি আছে। হয়, চোৱা ইয়াতে লোডিং কৰা হৈছে এতিয়া। আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক কেনেকৈ লোডিং কৰা হয়। হয়, ইমান কালাৰফুল ন? ইয়াতে দুটা কালাৰ ইউজ কৰা হয়। ব্লেক কালাৰ ইনচাইডত মৰা হয়, বাহিৰত চিলভাৰ কালাৰ, আৰু কি কয় ৰয়েল ব্লু কিবা হেণ্ড টু হেণ্ড মৰা হয়। একচুৱেলি ইমান ৱেট কেৰেন অলৰেডি 20 টন উঠাব পাৰি। আৰু দুটা আইডা 15 ইয়াৰে 30 টনৰ কেপাচিটি হয় ইয়াতে অলৰেডি জবত। এতিয়া 45 টন আছে, 45 টন হয়। অলৰেডি 15 এক্সট্ৰা আছে। ভালকৈ ট্ৰেইলাৰটো উলিয়াব পৰা নাই, সেইকাৰণে অলপ ৰোটেট কৰি আছে। হয়, নিশ্চয় আপোনালোকে চাই থাকক হেণ্ডলৈকে কেনেকুৱা লাগে। নিশ্চয় মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিলোঁ, কাৰণ ইমান ডাঙৰ জব বহুত ৰিক্সি আছে এইটো উঠাবৰ কাৰণে। হয়, সেইকাৰণে আপোনালোকক মই শ্বেয়াৰ কৰিব বিচাৰিলোঁ। ভালকৈ উলিয়াব পৰা নাই ইয়াতে। মই এইটো কৈ দিম তাৰ মাজতে, দিল্লী এতিয়া পাবলৈ 15 দিনমান লাগে, কাৰণ কেলৈ বহুত ট্ৰেফিক হয়। দিনত এলাউ নকৰে ইয়াতে ৰ'দত চলাবলৈ। কিন্তু ৰাতি 10টামান বজাৰ পৰা ষ্টাৰ্ট কৰে, গোটেই ৰাতি চলাই। ৰাতিপুৱা ভাগত ইহঁতে জিৰণি লয়, কাৰণ কেলৈ ইমান ডাঙৰ গাড়ী বা ইমান কেপাচিটি ৱেটটো আছে যেতিয়া এই দিনত বহুত ৰিক্সি, সেইকাৰণে এলাউ নকৰে। হয়, আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰি প্লিজ। আপোনালোকে হয় কিমান এটা জব লোডিং কৰিবলৈ লাগে, কিমান সৰঞ্জাম লাগে আপোনালোকে জানিব পাৰিব। হয়, এতিয়া ৰখি দিলে মই আৰু ইটো ছাইডৰ পৰা দেখুৱাম। আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰি। ইমান ৰিক্সৰ কাম। চাই থাকক। এই একচুৱেলি ব্ৰাইটটো বেছি হয়গৈ, দেখি নাপায়গৈ পৰকৈ। হয়, আপোনালোকে চাই থাকক কেনেকৈ লোডিং কৰি আছে। সকলো আৰু এজন ভিডিঅ' বনাই আছে কিজানি। হয়, নিশ্চয় ভাল লাগিলে আপোনালোকে কমেণ্ট এটা কৰিব নিশ্চয়। মই আপোনালোকৰ ওচৰতে শ্বেয়াৰ কৰিম বাৰু কোম্পানীৰ যিহেতু হয়। একচুৱেলি
ছাইডৰ পৰা দেখুৱাম বাৰু বহুতো ইয়াতে এলাও নাই বাৰু কেমেৰা তেনেকৈ কিবা শ্বুট কৰিবৰ কাৰণে অলৰেডি CC কেমেৰা অলৰেডি ইয়াতে আছে যদিও মই কৰি আছোঁ এইটোৱে হয় ফ্ৰণ্ট ছাইড ইয়াৰ পৰা একচুৱেলি মই এইটো কৈ দিম আপুনি চাই থকাৰ মাজতো মই কৈ আছোঁ ইয়াতে যিটো কিবা সৰুকৈ উৰুং এটা মানে অল এটা দেখি পাইছে নহয়নে ইয়াতে ইটাৰটো ফিটিং কৰিব এইটো ইটাৰটো মানে হিট কৰিব কাৰেণ্টৰ পৰা হিটিং কৰি যিহেতু ভিতৰত তেল বা পানীহে নাথাকক লাগে কিয় কাৰণ কেলে এইটো বক্সৰ ভিতৰত দুটা স্পাইৰেল পাইপ থাকে স্পাইৰেল পাইপটো কেপাচিটিটো বহুতহে আছে কিন্তু হয় ময়ো বৰকৈ নাজানো যদিও জানো এই তেল বা পানীহে থাকিব তাতে ইটিং কৰে এই ইটিং কৰি মানে সকলো কিবা যেনেকৈ কাপোৰ বনোৱা মেচিন নাইবা এনেকৈ কিবা পাৰফিউম বা পাউডাৰ জেল ক্ৰীম এইবিলাক যোনটো কোম্পানীত বনায় এইবিলাকত এইটো জব ব্যৱহাৰ কৰা হয় সঁচাকৈ বহুত ভাল লাগে হয় ইয়াতে বহুত ধৰণৰ সামগ্ৰী পিছতে ইয়াতে বনোৱা হয় আৰু ভিতৰত ইনপুট কৰা হৈছে হয় ইয়াতে থাৰ্মোবেল ফিটিং কৰা হৈছে এই টেম্পাৰেচাৰ কিমান আছে কিমান নাই আৰু টেম্পাৰেচাৰ কিমানত এতিয়া গৰম হৈ আছে তেলটো বা পানীটো সেইটো জানিবৰ কাৰণে ইয়াতে অলৰেডি এই ফ্ৰণ্টতে যিটো হেডাৰ লাগি আছে এই হেডাৰত অলৰেডি থাৰ্মোৱেল বুলি কয় এইটো টেম্পাৰেচাৰ চেক কৰিবৰ কাৰণে এইটো লগোৱা হৈছে চাই থাকক ইয়াতে দুটা ইনলেট আউটলেট বুলি কিবা পাইপ এডাল আছে দুডাল আছে ইয়াতে এটা সোমাই যাব ইয়াৰ পৰা এটা সিফালৰ পৰা এটা ওলাই যাব হয় আপোনালোকৰ ওচৰত এইকাৰণে শ্বেয়াৰ কৰিছোঁ হয় আপোনালোকেও জানক হয় কেনেকৈ কি বনে হয় সেইটোৰ দ্বাৰা কি কৰা হয় একচুৱেলি এইটো টাৰ্মিক একচুৱেলি ইয়াতে নাই দেই ইয়াতে টাৰ্মিক ফিউল অইল বুলি ইয়াতে আছে হিটাৰ বুলি এই হিটাৰখনৰ নাম টাৰ্মিক হিটাৰ অইল হিটাৰ বুলি কয় এইটোকে এইটো জব ডাউন কৰা হ'ল সেয়া অলৰেডি কমপ্লিট হৈ গ'ল ডাউন কৰিলোঁ এয়া এতিয়া পানীপত যাব এইটো এতিয়া প্ৰায় মিনিমাম 15 দিনৰ আগতে পাব বাৰু আপোনালোকক সেয়াই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম নিশ্চয়কৈ মই ভিডিঅ'টো শ্বুট কৰিলোঁ আৰু এবাৰ মই কি কাম চলে মই নিশ্চয়কৈ আপোনালোকক দেখুৱাম এয়া হৈছে ব্ৰইলাৰ এই ব্ৰইলাৰতো তেনেকৈ দুটা টাইপৰ থাকে এটা হুডত মানে এই খৰিৰে জ্বলোৱা আছে এটা ব্ৰইলাৰ আৰু এটা এই কিবা এই ইটাৰেৰে বনোৱা থাকে এই ইটাৰে বনোৱাটো ঠিক এনেকৈ যিটো পাউডাৰ এনেকৈ ক্ৰীম অল ইন অল এইটো যে ডাঙৰ কোম্পানী এইবিলাকক ব্যৱহাৰ কৰা হয় যিহেতু কিবা কি কয় ডাঙৰ হোটেলতো এইবিলাক ব্যৱহাৰ কৰা হয় কেলৈ অলপ গৰম যিহেতু কাপোৰ শুকুৱাবৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰা হয় কাৰণ কম্প্ৰেছাৰৰ কাৰণে ব্যৱহাৰ কৰা হয় সকলো ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকত এনেকুৱা ধৰণৰ বস্তুৱে ব্যৱহাৰ কৰা হয় এইবিলাক নাথাকিলে একোৱে নহয় মানে কোম্পানীত হয় আৰু এটা এইয়া এক্সচেঞ্জাৰ হিটিং বুলি কয় এই জবৰ লগতে এনেকুৱা আৰু এটাও পটিয়াম ইয়াতো ইটাৰে লগোৱা হয় ইয়াত চোৱা হয় মই দেখুৱাই আছোঁ ইয়াত কালাৰ কৰিলে আৰু বিউটিফুল লাগে আৰু ইয়াৰ পৰাই হিটাৰ ফিটিং কৰে এইটো সৰু হয় একচুৱেলি তাৰ পৰা দেখি নাপায় কাৰণ ব্ৰাইটটো ইফালে আছে কাৰণে এইটো দেখি নাপায় যদি মই আপোনালোকক দেখুৱালোঁ এয়া চোৱা কিমান সামগ্ৰী ইয়াতে লাগি আছে ইয়াতে পাইপ বহুত কানেক্ট হ'ব হয় সেয়াই দেখুৱাই মই মোৰ ভিডিঅ'টো হেণ্ড কৰিছোঁ হয় নিশ্চয় ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগে সঁচাই লাইক আৰু শ্বেয়াৰটো কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব নিশ্চয়কৈ অনাগত দিনবোৰত এনেকৈ ভিডিঅ' বনাই ভিডিঅ' আপলোড কৰিম আপোনালোকৰ ওচৰত সকলোতকৈ আগত নটিফিকেশ্যন দিবকৈ অ'কে দেন বাই বাই চি ইউ